হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মই আপোনালোকক মোৰ সৌন্দৰ্য চৰ্চালৈ। আজি এটা স্কিন কেয়াৰ আৰু এটা লৈ আহিছোঁ, আৰু স্কিন কেয়াৰটো মই মোৰ নিজৰ ওপৰতে এপ্লাই কৰিম, আৰু তাৰ গুণাগুণ, তাৰ ফলাফল সকলোবোৰ মই সুন্দৰকৈ ব্যক্ত কৰি আছোঁ আপোনালোকৰ আগত। আজিৰ স্কিন কেয়াৰটো হৈছে স্কিনত বহা ক'লা দাগবোৰ, যিবোৰ ক'লা দাগ আমাৰ স্কিনত পৰে সেইবোৰ গুচাবৰ কাৰণে আজি স্কিন কেয়াৰটো লৈ আহিছোঁ। আমাৰ স্কিনত কিছুমান দাগ হয়, আৰু সেই দাগবোৰ আচলতে ৰ'দৰ খুব বেছি ৰ'দত ঘূৰিলে বা ৰ'দত ফুৰিলে বা খুব বেছি ৰ'দত কাম কৰিলে সেই দাগবোৰ সচৰাচৰ বেছিকৈ হোৱা দেখা যায়। আৰু এনেও মহিলাসকলৰ গৰ্ভধাৰণ কৰাৰ সময়তো সেইবোৰ দাগে মুখত দেখা দিয়ে আৰু একেবাৰে ৰৈ যায়গৈ। আৰু কিছুমান দাগ বয়স অনুপাতেও হয়, কিছুমান বয়স অনুযায়ী মানুহৰ দাগ কিছুমান হয়। আৰু সেই দাগটো কি ধৰণৰ দাগ আপোনালোকক মই এখন ফটো শ্বেয়াৰ কৰি মই দেখাম। সেই দাগটো কেনেকুৱা ধৰণৰ দাগ, মানে সেই দাগটো আচলতে আপোনালোকৰ মই মানে এতিয়া মুখেৰে ক'লে হয়তো বুজি নাপাব। আচলতে সাধাৰণতে বেছিভাগ মহিলাৰে সেই দাগটো হোৱা দেখা যায়। পুৰুষসকলৰো হয়, কিন্তু মহিলাসকলৰ ক্ষেত্ৰত বেছি দেখা পোৱা যায়। হৰম'নৰ কিছুমান প্ৰব্লেমৰ কাৰণেও, কিছুমান হৰম'নৰ কাৰণেও এই দাগবোৰ বহে মুখত, স্কিনত বহে, বিশেষকৈ মুখমণ্ডলত বেছিকৈ বহে। শৰীৰৰ বেলেগ শৰীৰটো বেলেগ জেগাত বহা বিশেষ দেখা নাযায়, কিন্তু মুখমণ্ডলত বিশেষকৈ কপালত, এইবিলাকত, গালত, এইবিলাকত বেছিকৈ বহে। গতিকে সেইটো নিৰাময় কৰিবৰ কাৰণে আজি মই স্কিন কেয়াৰটো লৈ আহিছোঁ। আৰু সেই দাগটো হোৱাৰ লক্ষণ বিভিন্ন ধৰণৰ আছে। যেনে মই এতিয়া কৈছিলোঁ, যেনেকৈ মহিলাসকলে গৰ্ভধাৰণ কৰিলেও সেই দাগটো হোৱা দেখা যায়, আৰু এনেকৈ বিভিন্ন কাৰণত সেই দাগটো হয়। কিন্তু মই কোৱা নাই যে, মই এইটো ক'ব বিচাৰিছোঁ এই স্কিন কেয়াৰটো সেই দাগটো গুচাবৰ কাৰণে দৰকাৰ। এই স্কিন কেয়াৰটো মই আজি যিবোৰ সামগ্ৰীৰ লগত আপোনালোকক দেখাম। কিন্তু কিছুমান দাগ কি হয়, আপুনি স্কিন কেয়াৰ ল'লেও সেই দাগটো যোৱা দেখা নাযায়, কাৰণ সেই দাগটো হোৱাৰ লক্ষণটোৰ ওপৰত নিৰ্ভৰ কৰিব, মানে সেই দাগটো কি কাৰণে হ'ল সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে ডক্তৰৰ পৰামৰ্শও ল'ব লাগিব। কিন্তু সাধাৰণতে যিবিলাক সৰু সৰু ছোৱালী বা মহিলাসকলৰ ৰ'দত বেছিকৈ ঘূৰা ফুৰা কৰে বা ডেইলি অফিচ অহা যোৱা এইবিলাক যিসকলে বেছিকৈ কৰে, তেখেতসকলৰ মুখত বেছিকৈ পৰা যায়। গতিকে তেখেতসকলে এইটো এপ্লাই কৰিব পাৰে, আৰু এবাৰ কৰিলে নহ'ব, কৰি থাকিব লাগিব মাজে মাজে। গতিকে মই এইটোৱে কৈছোঁ যে আপোনালোকে নিজে এবাৰ ট্ৰাই কৰি চালে, আৰু একো অপকাৰী বস্তু নহয়, এইবোৰ উপকাৰী বস্তুৱেই। গতিকে তাৰ ফলাফলটো পাব। আৰু এনেও এইবোৰ সামগ্ৰী, ঘৰুৱা যিবোৰ সামগ্ৰী আমি স্কিন কেয়াৰ বা হেয়াৰ কেয়াৰ লওঁ, সেইবোৰ ছাইড ইফেক্ট একো নাই। গতিকে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। আৰু মই দেখাই আছোঁ, আৰু তাৰ বিষয়ে মই আৰু কিছু কথা জনাম। সেই দাগটো কি ধৰণে হয়, কি কাৰণে হ'বলৈ পালে, বা কিহৰ পৰা কেনেকৈ গুচাব পাৰি, কি কথা, সকলোখিনি কথা মই খৰচেৰে আপোনালোকক ক'ম। আৰু লক্ষণবোৰ কি সেই দাগটো হোৱাৰ কাৰণসমূহ, আৰু কাৰণসমূহ হয়তো এইটো এপ্লাই কৰিব নোৱাৰিলেও, এইটো স্কিন কেয়াৰ এপ্লাই নহ'লেও বেলেগ আন ডক্তৰৰ পৰামৰ্শও ল'ব লাগিব, বা সেই বিষয়ে সকলোখিনি মই কৈ আছোঁ। চাই থাকক স্কিন কেয়াৰটো শেষলৈ মই দেখাই আছোঁ কি কি সামগ্ৰীৰ ওপৰত আজি স্কিন কেয়াৰটো লৈ আহিছোঁ, আৰু তাৰ ফলাফল, গুণাগুণ সকলো মই দেখাই আছোঁ। চাই থাকক শেষলৈ ভিডিঅ'টো। এয়া চাওক, মই যিবোৰ সামগ্ৰী যোগাৰ কৰি লৈছোঁ সেইবোৰ দেখাই আছোঁ। মানে স্কিন কেয়াৰটোৰ কাৰণে যিবোৰ সামগ্ৰী দৰকাৰ হ'ব সেইখিনি মই যোগাৰ কৰি লৈছোঁ, আৰু মই তাৰ পৰিচয় কৰাই দিছোঁ। এয়া ফাৰ্ষ্ট এইটো চাওক, এইটো বাতিত মই ল'লোঁ। এয়া আলু পিচি তাৰ ৰস অলপ উলিয়াই ল'লোঁ,
আৰু এইটো মই কৰিম ক্লিনজিং হিচাপে ইউজ। আৰু নেক্সট তাৰপিছত ল'লোঁ মই আলু পিচি ল'লোঁ। আচলতে আলুটো পিচি থোৱাৰ পিছত আৰু কাটি থ'লেও ক'লা পৰি যায়, সেইকাৰণে মোৰ মানে বস্তুখিনি যোগাৰ কৰি ভিডিঅ'টো বনোৱা বা সকলোখিনি যোগাৰ কৰি লোৱালৈ তাৰ কালাৰ সলনি হৈ গ'ল, অলপ ক'লা পৰি গ'ল। এইটো আলু হ'ল, আলু পিচি লৈছোঁ। আৰু এইটো চাওক, এইটো মই লৈছোঁ মচুৰ দালি পিচি লৈছোঁ। মচুৰ দালিটো এক ৰাতি মই ভিজাই পেলাই তিয়াই থৈ দিছোঁ, পানীত তিয়াই থৈ পেলাই পিছদিনাখন মই এইটো পিচি লৈছোঁ। গতিকে মোৰ সামগ্ৰী হ'ল এইখিনি, আৰু এইখিনি মই কেনেকৈ কি ধৰণে এপ্লাই কৰিম আৰু কি হিচাপে কোনটো সামগ্ৰী কি হিচাপে ইউজ কৰিম আপোনালোকক মই দেখাই আছোঁ। চাই থাকক শেষলৈ ভিডিঅ'টি। ফাৰ্ষ্ট মই ক্লিনজিং কৰিম। ফেচটো মই ধুই আহিলোঁ ধুনীয়াকৈ, ঠাণ্ডা পানীৰে চাফা পানীৰে ধুনীয়াকৈ ধুই আহিলোঁ। টিচুৰে মুচি ল'লেও হ'ব, বাট মই নিজৰ ওপৰত এপ্লাই কৰিছোঁ, চ' ধুনীয়াকৈ মই ধুই আহিছোঁ। ইয়াৰ পিছত মই ফেচটো ধুই অহাৰ পিছত মই ইয়াত ক্লিনজিং কৰিম। আৰু ক্লিনজিং হিচাপে মই ইউজ কৰিছোঁ আলু পিচি তাৰ ৰসটো মই উলিয়াই লৈছোঁ। তাত একো মিক্স নাই, একদম আলু ৰসটোৰে পূৰা পিয়'ৰ, তাত একো মিক্স নাই। মই এতিয়া ক্লিনজিং কৰিম, চাই থাকক সকলোৱে। মই আলুৰ ৰস অলপ লৈ ল'লোঁ, লৈ পেলাই মুখখন অলপ লগাই ল'লোঁ। এয়া চাওক আলুৰ ৰস, মই এই জাষ্ট দেখাইছিলোঁ আপোনালোকক অলপ আগত, এয়া আলুৰ ৰস। মই লগাই ল'লোঁ সুন্দৰকৈ, আৰু এইখিনিৰে মই এই আলু ৰসখিনিৰে মই 5 মিনিটছ ক্লিনজিং কৰিম। চাই থাকক সকলোৱে শেষলৈ ভিডিঅ'টি, আৰু ইয়াৰ পিছত মই কি কৰি আছোঁ। এয়া মই কৰি আহিলোঁ ক্লিনজিং, একদম ফ্ৰেছ লাগিছে। ক্লিনজিং কৰিয়েই মানে তাৰ স্কিনৰ যিটো পৰিৱৰ্তন অলপ হ'লেও ধৰা পৰিছে। আপোনালোকে ভিডিঅ'টোত চাওক ভালকৈ, আপোনালোকে বুজি পায় নাপায় মই নাজানো, কিন্তু মোৰ নিজৰ যিটো ফিল হৈছে মই সেইটো কৈছোঁ। মানে ইমান ভাল লাগিছে, ক্লিনজিং কৰিয়েই মানে মুখখন পূৰা চাফা হৈ গৈছে আৰু বহুত ফ্ৰেছ লাগিছে, একদম বহুত ভাল লাগিছে স্কিনটো। চ' হৈ গ'ল মোৰ ক্লিনজিং। ইয়াৰ পিছত মই ইয়াৰ নেক্সট ছেকেণ্ড ষ্টেপটো মই দেখাই আছোঁ। ছেকেণ্ড ষ্টেপটো কি কৰিব লাগিব, ইয়াৰ পিছত কি ল'ব লাগিব, সেই কিমান পৰিমাণে ল'ব লাগিব, মই সকলোখিনি দেখাই আছোঁ। এতিয়া ইয়াৰ নেক্সট ছেকেণ্ড ষ্টেপটোত মই কৰিম স্ক্ৰাব। আৰু স্ক্ৰাবৰ কাৰণে মই পিচা মচুৰ দাইল, এয়া অলপ লৈ ল'লোঁ, পিচা মচুৰ দাইল অলপ লৈ ল'লোঁ। আৰু এইখিনিৰে মই ফেচটোত এইখিনি স্ক্ৰাব হিচাপে মই এপ্লাই কৰিম, স্ক্ৰাব হিচাপে। আৰু ইয়াত আপোনালোকে অলপ গোলাবৰি নহ'লে মৌ জোল এনেকৈও মিক্স দি ল'ব পাৰে, কিন্তু মই আজি একো দিয়া নাই। মই ইয়াত এতিয়া অকল পিচা মচুৰ দাইলটো লৈ লৈছোঁ, লৈ পেলাই এতিয়া মই এইখিনি স্ক্ৰাব হিচাপে মোৰ স্কিনত এপ্লাই কৰিম। চাই থাকক সকলোৱে ভিডিঅ'টো, মই কেনেকৈ কি কৰি আছোঁ। এনেকৈ লগাই লৈছোঁ। আজি মই ব্ৰাছ আৰু একো ইউজ কৰা নাই, কাৰণ মোৰ নাই সেইবোৰ। মই আচলতে ঘৰৰ মানে অলপ বাহিৰত আছোঁ, মানে মোৰ মাৰ ঘৰত আছোঁ। চ' সকলোবোৰ সামগ্ৰী মোৰ লৈ অহা নহ'ল, সেইকাৰণে আজি মই এনেকৈ দেখাইছোঁ। এনেকৈ হাতত লৈ ল'লোঁ। ব্ৰাছেৰে লগালে আচলতে বেছি ভাল হয়, পূৰা ফেচটোত ধুনীয়াকৈ লাগি যায়। কিন্তু আজি মই এয়া হাতেৰে দেখাইছোঁ, হাতেৰেও লগাব পাৰে, বাট মই ভাল পাওঁ ব্ৰাছ ইউজ কৰি। চ' চাই থাকক, এনেকৈ লগাই ল'লোঁ। এনেকৈ লগাই ল'লোঁ। আৰু এতিয়া মই এই সকলোখিনি মই 5 মিনিট মাছাজ দিম। আৰু ইয়াৰ পিছত মই দেখাই আছোঁ আপোনালোকক স্কিনৰ মোৰ পৰিৱৰ্তনটো। চ' চাই থাকক সকলোৱে ভিডিঅ'টো শেষলৈ, আৰু পিছৰখিনি কি কৰিছোঁ সকলোৱে চাই থাকক।
এয়া ধুই আহিলোঁ, স্কাৰ্ফ পূৰা 5 মিনিটছ পূৰা মাছাজ কৰিলোঁ। এইকেইটা জেগাত ভালকৈ কৰিব লাগিব, এইকেইটা জেগাত, এইকেইটা আৰু এইকেইটা জেগাত আৰু পূৰা নাকটোৰ ওপৰত ভালকৈ কৰিব লাগিব। কৰি পেলাই সুন্দৰকৈ মুখখন পূৰা একদম ধুনীয়াকৈ ধুই আহিলোঁ। পূৰা ফ্ৰেছ লাগিছে, পূৰা ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু ৰিজাল্টটো মই আপোনালোকৰ মুখৰ আগত দেখাইছোঁৱেই, কেনেকুৱা ৰিজাল্ট, কি ৰিজাল্ট পোৱা যায় কৰাৰ পিছত। চ' আৰু ইয়াৰ পিছত মই দেখাই আছোঁ ইয়াৰ নেক্সট ষ্টেপটো কি কৰিব লাগিব। চ' এইখিনিতে ইমানখিনি ভাল ৰিজাল্ট পাইছোঁ। এতিয়া ইয়াৰ নেক্সট ষ্টেপত কি হ'ব সকলোৱে গম পাইছেই চাগে হয়তো। গতিকে চাই থাকক শেষলৈ ভিডিঅ'টি, আৰু মই কি কৰিছোঁ চাওক। তেতিয়া ধৰক আপোনালোকেও খুব ভাল ট্ৰাই কৰিলে ভাল ফল পাব। গতিকে চাই থাকক। এতিয়া মই এয়া মচুৰ দালিখিনি পিছা এয়া মই ইমানখিনি লৈ লৈছোঁ। 1 চামুচ, মানে মোৰ চামুচখন আচলতে ডাঙৰ হয়, আপোনালোকে সৰু চামুচেৰে ল'ব। গতিকে মই ডাঙৰ চামুচ কাৰণে আধা লৈছোঁ। এনেকৈ 1 চামুচ লৈ ল'ব সৰু চামুচ এখনৰে। আৰু পিছা আলুৰো তেনেকৈ 1 চামুচ লৈ ল'ব। এইখিনি পেক হিচাপে মই ইউজ কৰিম, ফেচ পেক। চ' পূৰা মিক্স দিম ধুনীয়াকৈ, মিক্স দি পেলাই মই পেক হিচাপে সম্পূৰ্ণ মুখখনত লগাই দিম। চ' চাই থাকক সকলোৱে ভিডিঅ'টি। আৰু অতি সহজ আৰু অতি কম খৰচ, আমাৰ ঘৰত সাধাৰণতে এইবোৰ থাকেই। গতিকে তেনেকুৱা ধৰণৰ স্কিন কেয়াৰ হয় এইটো। চ' সকলো ধৰণৰ মানুহে সকলো সময়তে মানে কৰিব পাৰিব, ইমান চিন্তা কৰিবলগীয়া কথা নাই, বাছ অলপ সময়ৰ প্ৰয়োজন। গতিকে এইবোৰ আমি সাধাৰণতে আমাৰ সকলোৰে ঘৰত থাকে, তেনেকুৱা খৰচ হোৱা বস্তুও নহয়। চ' আমি সদায় খায়ে থাকোঁ যিহেতু, তাৰে এদিন আমি যেনিবা অলপ ফেচৰ কাৰণে ইউজ কৰিলোঁ, চ' স্কিনৰ কাৰণে ইউজ কৰিলোঁ, একো অসুবিধা নাই। চ' সকলোৱে কৰিব পাৰিব আৰু ভাল ৰিজাল্ট পাব। গতিকে মই এয়া বনাই দিলোঁ পেকটো। আৰু মোৰ যিহেতু ব্ৰাছডাল অনা নাই, চ' মই এতিয়া হাতেৰে আঙুলিৰে ধুনীয়াকৈ মুখত লগাই ল'ম। আৰু তাৰ মাজতে আপোনালোকে আৰু এটা কাম কৰিব পাৰে। স্কাৰ্ফ কমপ্লিট হোৱাৰ পিছত অলপ ষ্টিম লৈ ল'ব পাৰে। মই ষ্টিম লোৱাটো দেখুওৱা নাই, মই কৈছোঁ আগৰ ভিডিঅ'ত মই এদিন তেনেকৈ ষ্টিম, যদি তেনেকুৱা ধৰণৰ ষ্টিমাৰ নাই, চ' কেনেকৈ ঘৰুৱা হিচাপে ষ্টিম ইউজ কৰিব সেইটো মই এদিন দেখাম, নেক্সট ভিডিঅ'ত কেতিয়াবা দেখাম। বাট এতিয়া মই সুবিধাটো পোৱা নাই কাৰণে মই দেখুওৱা নাই। গতিকে ষ্টিম লৈ ল'ব পাৰে, আৰু ষ্টিমাৰ আছে যদি কাৰোবাৰ, আৰু নাই যদিও যিসকলে জানে ঘৰুৱা ষ্টিমটো কেনেকৈ ল'ব লাগে তেখেতসকলে সেই হিচাপে ল'ব পাৰে। আৰু যিসকলে নাজানে মই দেখাম বাৰু নেক্সট ভিডিঅ'ত ষ্টিমটো কেনেকৈ ঘৰুৱা হিচাপে ল'ব পাৰি, ঘৰুৱা ঘৰতে বনাই কেনেকৈ ঘৰতে ধুনীয়াকৈ ল'ব পাৰি। চ' ষ্টিম লৈ ল'ব পাৰে, লৈ পেলাই তাৰপিছত ফেচ পেক লগাব পাৰে। আৰু ষ্টিম লোৱাৰ পিছত আমাৰ ভিতৰৰ যিবোৰ বিন্ধাত থকা লেতেৰা সেইবোৰ অতি সহজে ওলাই আহে। চ' ষ্টিমটো ল'লে ভাল আচলতে। মই দেখুওৱা নাই, কিন্তু মই মাজে মাজে লৈ থাকোঁ, কিন্তু মই ভিডিঅ'ত আজিলৈকে দেখুওৱা নাই। দেখাম মই ঘৰুৱা হিচাপে কেনেকৈ কৰিব পাৰি ষ্টিম। এতিয়া চাই থাকক নেক্সট আৰু মই কি কৰিছোঁ। এয়া মই মিক্স কৰি ল'লোঁ সুন্দৰকৈ ধুনীয়াকৈ, ফেচ পেকটো বনাই ল'লোঁ। তাৰপিছত এতিয়া মই হাতেৰেই লগাব লাগিব, মোৰ যিহেতু ব্ৰাছ নানিলোঁ। চ' ব্ৰাছেৰে লগালে বেছি ভালকৈ লাগে। চ' মই দেখাই আছোঁ কেনেকৈ লগাইছোঁ। এনেকৈ পূৰা ধুনীয়াকৈ গোটেই মুখত মই লগাই ল'লোঁ ফেচ পেক হিচাপে।
ফেচ পেক হিচাপে ইউজ কৰিলোঁ। চ' চাই থাকক সকলো ভিডিঅ'টি শেষলৈ, মই কেনেকৈ লগাইছোঁ, তাৰপিছত কি ৰিজাল্ট আছে সকলোখিনি মই দেখাই আছোঁ ধুনীয়াকৈ, চাই থাকক। এয়া চাওক, পূৰা লগাই দিলোঁ গোটেই মুখখনত। আচলতে আঙুলিৰে লগাই পেলাই এটা বস্তু ভাল হৈছে, অকল ৰসটোৱে নহয়, গোটেই মিশ্ৰণখিনিয়ে মুখত লগাব পাৰিছোঁ। কিন্তু ব্ৰাছেৰে লগালে কি হয়, গোটেই মিশ্ৰণখিনি মুখত ভালকৈ নালাগে, কিন্তু ৰসটো খুব ধুনীয়াকৈ লাগি যায়। কিন্তু মই এতিয়া আঙুলিৰে লগোৱাৰ কাৰণে, হাতেৰে লগোৱাৰ কাৰণে চাওক ধুনীয়াকৈ গোটেই মুখত মিশ্ৰণটো, ফেচ পেকটো লাগি গ'ল। আৰু এতিয়া মই লগাই ল'লোঁ যিহেতু, আৰু হৈ গ'ল মোৰ লাষ্ট ষ্টেপ হৈ গ'ল। ইমানতে মোৰ স্কিন কেয়াৰ শেষ হ'ল। আৰু মই 15-20 মিনিট ৰখি পেলাই ফেচটো ধুনীয়াকৈ ধুই দিম, আৰু তাৰপিছত আপোনালোকৰ সন্মুখত আহি আছোঁ মই এই স্কিন কেয়াৰটোৰ ৰিজাল্ট লৈ। চ' চাই থাকিব সকলোৱে সকলো ভিডিঅ'টি, আৰু সকলোৱে এবাৰ ট্ৰাই কৰি চাব। হৈ গ'ল আজি স্কিন কেয়াৰটো। আজি হৈ যোৱা স্কিন কেয়াৰটোৰ ৰিজাল্ট মই আপোনালোকৰ সন্মুখত লৈ আহিছোঁ। ধুই আহিলোঁ মুখখন 15-20 মিনিট ৰখাৰ পিছত ধুই আহিলোঁ, আৰু এতিয়া নিজে স্কিনটো চুলে গম পাব কিমান সতেজ, কিমান ছফ্ট, একদম নিজৰো এটা যেনেকুৱা ফিল হয়, চুইটো ভাল ফিল হয় আৰু দেখিও ভাল লাগে। গতিকে আজি ইমানতে সমাপ্ত হ'ল মোৰ স্কিন কেয়াৰটো। সকলোৱে আকৌ লওঁ বুলি আশা কৰিলোঁ। সকলোৱে এবাৰ ট্ৰাই কৰি চাব, খুবেই ভাল হয় স্কিনৰ কাৰণে। আমাৰ স্কিনত হোৱা ক'লা দাগবোৰ গুচোৱাত মচুৰ দালি আৰু আলুৰ ৰসে যথেষ্ট সহায় কৰে। এবাৰ কৰিলে নহ'ব, কেইবাবাৰো ট্ৰাই কৰিব লাগিব। চ' ফ্ৰেণ্ডছ, সকলোৱে এবাৰ ট্ৰাই কৰি চাব আৰু ভাল ফল পাব। গতিকে বহুতে মচুৰ দালি ইউজ কৰি ঘৰতে স্কিন ফেচ পেক হিচাপে বহুতে মচুৰ দালি ইউজ কৰে। বহুতো মহিলাই কৰে, কিন্তু এনেই পিচি পেলাই কৰা দেখিছোঁ মই বহুতে। কিন্তু তাৰ লগত আলুটো মিক্স দিলে বহুতেই ভাল হয়। আলুৰ ৰসটো আমাৰ স্কিনৰ কাৰণে খুবেই ভাল হয়। গতিকে আমাৰ স্কিনত যিবোৰ ক'লা দাগ হয় সেইবোৰ গুচোৱাত আলুৰ ৰসে সহায় কৰে, আৰু সকলোৱে এবাৰ ট্ৰাই কৰি চাব। আলুৰ ৰস আৰু মচুৰ দালি সহায় কৰে, সকলোৱে এবাৰ ট্ৰাই কৰি চাব। গতিকে আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ মোৰ স্কিন কেয়াৰটো। চাওক স্কিনটো কিমান চাফা হৈ গৈছে। গতিকে মই সকলোকে তাৰ ৰিজাল্টটো সকলোৰে আগত দেখালোঁ। চ' আজিলৈ আহিছোঁ, বাই বাই।